হেল্ল' অনিন্দিতা, তোমাৰ জন্মদিনৰ বাবে অশেষ শুভকামনা থাকিলে। মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে। আৰু মই আশা কৰিম যাতে তুমি আগুৱাই যোৱা, একদম উন্নতি কৰা। তোমাক সৰুৰ পৰাই দেখি আহিছোঁ, তথাপিতো তুমি সেই সৰু ছোৱালীৰ নিচিনাই হৈ আছা, ডাঙৰ হ'ব পৰা নাই এতিয়ালৈকে। আশা কৰোঁ এইটো বাৰ্থডেত তুমি অকণমান ডাঙৰ হ'বা। অনি, তোমাৰ জন্মদিন উপলক্ষে আজি তোমালৈ বহুত বহুত আন্তৰিক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইংলিছত নকওঁ বাৰু, তুমি বুজি নাপাবা, তেতিয়া মই অসমীয়াত ক'লোঁ। চ' হেপী ৰিটাৰ্ণছ অফ দি ডে, ঠিক আছে। আৰু মোৰ ভাইটিৰ তৰফৰ পৰাও হেপী বাৰ্থডে। হেপী বাৰ্থডে অনি। হেপী বাৰ্থডে অনি। তই যে সদায় হাঁহি থাক, যেনেকুৱাকৈ আছ সদায় তেনেকুৱাকৈ থাক। তোৰ সদায় ভাল হোৱাৰ কামনাৰে এগেইন হেপী বাৰ্থডে। হেপী বাৰ্থডে টু ইউ মিছ আনন্দিতা কুমাৰী একে। তোক জন্মদিনত বহুত 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 শুভকামনা জনালোঁ। আৰু এইখিনি ভালকৈ ক'ব পাৰোঁ, তাতকৈ আৰু বেছি ভালকৈ মই ক'ব নোৱাৰোঁ। বাৰ্থডে পাৰ্টিটো দিবি বুলি আশা থাকিল। হেপী বাৰ্থডে। Happy birthday, Anindita! Happy birthday, Sanjana. Happy birthday, Sanjana. Oni, happy birthday. আজি হ'ল 11 নৱেম্বৰ। মোৰ খাছ দোস্তি অনিন্দিতা কুমাৰী, তাইৰ বাৰ্থডে। তাইক মানে ছাৰপ্ৰাইজটো দিওঁ আৰু ছাৰপ্ৰাইজটো দিম বুলি যাওঁ। ছাৰপ্ৰাইজ হয়নে নহয় সেইটো নাজানো, কিন্তু ছাৰপ্ৰাইজটো হ'ব লাগে, সেয়াই আৰু। মই অনিতৰ পৰা আহি পালোঁ জাষ্ট। তাইক ফোন কৰোঁ এবাৰ, তাৰপিছত লৈ যাওঁ ফুৰাব। অ' বাৰ্থডে গাৰ্ল। হা হেপী বাৰ্থডে। ধন্যবাদ, থেংক ইউ ভেৰি মাছ। যাওঁ ফুৰি হোৱা। আহ বাৰ্থডে বেলুন এয়া আৰু আছে, এইবোৰ এয়া লগাইছোৱে। আৰু সেয়াই আৰু আপোনালোকে বাকীবোৰ দেখাব পিছলৈকে। পুৰা বিজি একদম। তাৰপিছত সেয়া ফটোশ্বুট কৰোঁ অলপ। ফটোশ্বুট ইন দ্য হাউচ। চ' আজি মোৰ একদম খাছ পাৰ্টনাৰ অনিৰ আজি হেপী বাৰ্থডে, সেইকাৰণে আমি অলপ ফুৰিব আহি গ'লোঁ। তোৰ কেনে এক্সপিৰিয়েঞ্চ কম? মোৰতো ভাল লাগিছে, আপোনালোকে মোক চিনি পাইছে চাগে। মই মাজে মাজে ওলাই থাকোঁ ন, বুদ্ধিনৰ ছোৱালীজনী এইটো মই। লেডি ডন। আজি তোৰ কেইবছৰ হ'ল? আজি মোৰ 23 পুৰাপুৰি। আৰু মানে 2 বছৰৰ পিছত বিয়া। 2 বছৰ পিছত বিয়া নহয়, মিছা কথা। আৰু বহুত বছৰ আছে, এতিয়ালৈকে এটা চাকৰি পোৱাই নাই। সেইটো 20 বছৰ হৈছেহে এতিয়া। যাওঁতে বহুত বছৰ হৈ যাব। মেনি মোৰ ইয়াৰ্ছ টু গ'। য়েছ, সেইটোৱে কথা, মেনি মোৰ ইয়াৰ্ছ টু গ'। সেইটো কাৰণে চাওঁ, অলপ ফুৰোঁ, অলপ এনজয় কৰোঁ বুলি ভাবিছোঁ। মানে কি হ'ল, লাষ্ট ইয়াৰটো আজিৰ দিনটোতে প্ৰতিবাদ হৈছিলে, নেট অফ কৰি দিছিলে। যোৱা বছৰ একদমেই নহ'ল, একোৱেই নহ'ল। তো সেইকাৰণে ভাবিছোঁ অলপ যাওঁ, অলপ বাৰ্থডে বুলি আৰু। যোৱা বছৰৰ এটা ক্লিপ আছে, সেইটো চাই লওঁ আগে। এই ৰাতিখন কিয় হৈছে তোমালোকৰ? ওলাই আহিছা যে কিয়? এই চাকজুই এই জুই ৰাস্তা চাওঁ ভাগি দিব লাগে তাৰপিছত আমাৰ লগত এটা KLPD হৈ গ'ল, গাড়ীখনত পেট্ৰল শেষ হৈ গ'ল। কি হ'ব, পেট্ৰল ভৰাব আহিব লাগিব। উপায় নাই আৰু এই ভৰাব আহিছোঁ। এতিয়া মোবাইলটো কৈ দিওঁ নেকি, হাল্লা কৰি নহয় ফোনটো। শুন না, কওঁ মোৰ ফোন আহি আছে। Happy birthday to you. Happy birthday to Oni. Happy birthday to you. आहा बहन, की तुम्हें रुकी ऐसा? আরে বহা। देखो जल्दी आ गया हम लोगों का। ये खोबा लगे, ये खोबा लगे, ये खोबा, ये खोबा।
হেপী বাৰ্থডে এইটো মোৰ দেই মোৰ অঁ ইটছ কিডিং এই মম এতিয়া নুমাই গ'ল আৰু মম লাই নেকি এক্সট্ৰা লুক এট দ্য কেণ্ডেল এই ফুকৰ আৰে জলি Happy birthday, Put Put. Happy birthday, Put. Oh, no, wait. Happy birthday to you. Happy happy. like today may God bless you may God bless you Happy birthday, dear. happy birthday papa happy birthday বলি বাইদেউ মুখত আপুনি আৰু যদি এইটো আহে আপুনি ৰখচোন মেকআপ কি মা কি কম দেখিছেনে মোক কি অৱস্থা কৰিছে আপোনালোকে ইমান ধুনীয়াকৈ মেকআপ কৰি গৈছিলোঁ আপোনালোকে নিজে দেখা পাইছে একো নহয় বাৰ্থডে বুলি কৰিবই লাগিব বডেগালে এতিয়া ফটো উঠি খিচি আছে এই মেকআপ কৰিছিলে আজি সেইকাৰণে মুখখনত লগাই বহুত ভাল লাগিলে ইমান ধুনীয়া মেকআপ সাজি আহিছিলোঁ ভাই তোৰ ইমান দেৰিকে হ'ল বে মই কামৰ পৰা আহিব অঁ নাইচ এখন আইচা যে আচোন খুলি তাই ডম্বৰু ভাল পায় ৰাম ৰাম হৰি এ ফালি দি ন বে ভাই তখন দিল এইটো ৰাতিপুৱা উঠি সদায় বজাৰ জীয়েৰৰ বাৰ্থডে আজি কিবা ক'ব हर घूत में स्वैग है पेप्सी भाग्য এইটো তোৰ কাৰণে আনছ ভাল কি কৰিম মতে মই নাই একদম মেইন এইটো গিফ্ট বাৰ্থডে গিফ্ট বঢ়িয়া গিফ্ট দে তো গাইজ বুটৰ মাজত এটা দালি বিচাৰিব লৈছোঁ দালি যে কয় এইটো বিচাৰি ল'লোঁ এইটো দালি বুলি কয় দালি ইমান হাল্লা কৰে এনে এনেকুৱা মানে মই ভাবা নাছিলোঁ এভৰিৱান আহে মই এইটোহে মানে এনেকুৱা ডেডলি মানে কৰিছে মানে ইয়াত মই গ'লোঁ ওলাই পঠাইও দিছে বা এনেই নপঠাই কিন্তু কোনোদিন মানে আজি পঠাই দিছে বাহ আহো গোটেই বেলুনছ মানে একদম পুৰা ডেডলি মানে গম পাইছেনে ছাৰপ্ৰাইজ এভৰি ইয়াৰ পাওঁ কিন্তু দিছ ইজ দ্য বেষ্ট কিন্তু গাইজ এটা বস্তু নাই ভাত খালে কিবা জানে না তোৰ কাৰণে গিফ্ট আনছো হ আৰু কিবা জানা টেমা খবৰ বটল খালি বটল আছে বেয়া নাপাব গাইছ মই আজি প্ৰথম হিল পিন্ধিছোঁ সেইজন অলপমান চেণ্ডেলযোৰে মোৰ ভৰিত মোৰ কাপল গ'লছ কাপল গ'ল ছোৱালীবিলাকে কেনেকৈ হিল পিন্ধে নাজানো কিন্তু এই অলপমান হিল পিন্ধোতে একদম জীৱন কি ক'ম আৰু এয়া বৰ্তমান ভোজন গ্ৰহণ কৰোঁ বহুত ভোক লাগিছিল তেতিয়াৰ পৰা চাম ডিনাৰ ডিনাৰ চ' আজি অনিৰ বাৰ্থডে উপলক্ষে এইখিনিয়ে আছিলে আৰু তোক কেনে লগা হৈছে জানানা কালি মায়ান লগাইছে চকুখিনি এনেকুৱা স্প্ৰে মাৰিছে ডাইৰেক্ট তোক সেই ফুটনিয়ান লগা হ'লে মই বহুত ধুনীয়া বিউটিফুল লেডি ইন দ্য হাউচ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখালোঁ যদি ভিডিঅ'টো ভাল লাগিছে এই বাৰ্থডে উপলক্ষে প্লিজ লাইকটো কৰি যাব আৰু প্লিজ জয় আই অসম জয় অসম